চিন্তা পাছলে লাগিছে আপুনি ঠিকেই কৈছে মোৰো তেনেকুৱা যেনে লাগিছে কিছুদিন বহু চিন্তা কৰিলে অলপ সময় কটাব আৰু ওখ পাহাৰত গৈ ধ্যান কৰিবও পাৰে তেতিয়া মনটো ভালে থাকে অতীতত আমাৰ দেশত বছৰেকীয়া উৎসৱ হৈছিল সংগীত নৃত্য যাদু প্ৰদৰ্শন প্ৰতিযোগিতা গোটেই বছৰ ধৰি চলিছিল এতিয়া আৰু এইবোৰ নহয় আপোনালোকে এটা কথা মন কৰিছেনে আজি কিছু বছৰ ধৰি ৰাজ্যত বৰষুণ কম হৈছে সেইবাবে খেতি বাতিও নোহোৱা হৈছে গৰু ছাগলী মৰিব ধৰিছে খাদ্য সংকট দেখা দিছে আৰু ৰজাৰ ৰাজভঁৰালো খালী হৈ গৈছে কিছু লোকে দুইবেলা আৰু কিছু লোকে বেলা খাবলৈ পাইছে সেইবাবে মই চিন্তা কৰিছো যে যিসকল বৃদ্ধা কাম কাজ কৰিব নোৱাৰে তেওঁলোকক মনত এৰি থৈ আহেগৈ কোনো কথা নাই কাইলৈ সূৰ্য উদয় হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে এই কথা গণনা কৰি দিয়া হ'ব আৰু যোনে এই কথা অমান্য কৰিব তাক কঠোৰ শাস্তি দিয়া হ'ব